তো হে গাইজ স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ' লৈ আৰু আপোনালোকে হয়তো আজি গমেই পাইছে মানে থাম্বেল আৰু টাইটেল চাই কিনে গমেই পাইছে আজি ভিডিঅ'টো কেনেকুৱা ধৰণৰ হ'ব গৈ আছে। আৰু আজি ভিডিঅ'টো হ'ব যাই আছে যে ইউটিউব থাম্বেলৰ ওপৰত মানে ইউটিউব থাম্বেলখন কেনেকৈ বনায় সেইটোৰ বিষয়ে কম। আপুনি যদি হিন্দীত মাৰি দিয়ে এনেকৈ যে ইউটিউব থাম্বেল কেছে বনায়, তো বহুতো মানে ডাঙৰ ক্ৰিয়েটৰবিলাকে বনায়, মানে বহুতো সিহঁতৰ ভিডিঅ'বিলাক প্ৰায় 10-12 মিনিট এনেকুৱাকৈ হয়। কিন্তু মই আজি একদম চিম্পুল পদ্ধতি শিকাম, সেইবিলাক ভিডিঅ' চালে আপোনালোকে অলপ টান পাব, মানে ইউটিউব থাম্বেলখন বনাওঁতে অলপ টান পাব, 2-3 বাৰ চাব লাগিব। কিন্তু মোৰ এইটো ভিডিঅ' চালে আপোনালোকে একদম চিম্পুল পদ্ধতি শিকাম, একদম চিম্পুল। মানে এইটো ভিডিঅ' যদি চাই আপোনালোকে মানে একবাৰ চালে আৰু চাব নালাগে, ধুনীয়াকৈ বনাব পাৰোঁ। তো এতিয়া ভিডিঅ'টো অকণমান স্কিপ নকৰিব। ইউটিউব থাম্বেল বনাবলৈ হ'লে আপোনালোকে এটা এপ এটা ডাউনলোড কৰিব লাগে, যাৰ নাম হৈছে পিক্সেল এপ। সেইটো এপ আপোনালোকে ডাউনলোড কৰিব। মোৰ বাৰু অলৰেডি ডাউনলোড আছে, মই দেখাই দি আছোঁ। প্ৰথমতে এইটো আপোনালোকে ডাউনলোড কৰিব, এই এপটো পিক্সেল এপটো মোৰ বাৰু অলৰেডি ডাউনলোড আছে। তাৰ পৰা আপোনালোকে অ'পেন কৰি ল'ব। অ'পেন কৰি কিনে আপোনালোকে এটা 3 ডট পাব, 3 ডটটোত ক্লিক কৰিব। ক্লিক কৰি আপোনালোকে এটা ইমেজ চাইজ বুলি অপশ্যন পাব, ইমেজ চাইজটোত যাব। যাই কিনে আপোনালোকে কাষ্টম অপশ্যন পাব, কাষ্টমত তলেদি আপোনালোকে ইউটিউব থাম্বেল বুলি আছে, ইউটিউব থাম্বেলটো লগাই অ'কে কৰিব। অ'কে কৰি আপোনালোকে এবাৰ এই যে গোল এটা আছে, এই কাষেদি গোলটোৰ কাষেদি যে বাকচ এটা আছে, বাকচটোত যাব। বাকচটোত গ'লে আপোনালোকে ফ্ৰম গেলাৰী অপশ্যন এটা পাব। ফ্ৰম গেলাৰী অপশ্যন পাই আপোনালোকে ফটো চিলেক্ট কৰিব, মানে যি ফটো লগাই ইউটিউব থাম্বেলখনত যি লগাই সেইখন চিলেক্ট কৰিব। মই বাৰু এনে টেষ্টিঙৰ কাৰণে কৰিছোঁ, মানে এখন যিকোনো কৰিছোঁ টেষ্টিঙৰ কাৰণে। তো ইয়াতে এনেকৈ ধুনীয়াকৈ মিলাই ল'ব আপোনালোকে, সমান কৰি কিনে মানে ধুনীয়াকৈ মিলাই ল'ব। আৰু মিলাই লৈ আপোনালোকে এবাৰ ওপৰৰ মানে প্লাছ আইকন এটা পাব, প্লাছ আইকনটোত ক্লিক কৰি দিব। টেক্সট বুলি আছে, টেক্সটোত ক্লিক কৰিব, প্লাছটোত ক্লিক কৰি টেক্সটোত ক্লিক কৰিব। আপোনালোকে এইটো গুচাই দিব। গুচাই দি আপোনালোকে যি লিখে, মই বাৰু লিখি দিছোঁ কিমান ধুনীয়া ঠাই এনেকৈ লিখি দিছোঁ মই। আপোনালোকে হয়তো বেলেগ লিখিব, ইউটিউব থাম্বেলখন যি লিখে ধৰ সেনেকুৱা, চবৰে বেলেগ না। মই আৰু এনেই টেষ্টিঙৰ কাৰণে দিছোঁ, এইটো আপোনালোকক দেখাবৰ কাৰণে কিমান ধুনীয়া। এইটো অ'কে কৰি দিব। অ'কে কৰি দি আপোনালোকে এবাৰ এইটো যি আছে এইটোত যাব, এটা আছে অপশ্যন, এইটোত যাব। দেখাই দিছোঁ, এইটোত যায় ষ্টাইল বুলি আছে, ষ্টাইলছ বুলি দিব। ষ্টাইলত আপোনালোকে বহুত কিতাপ পাব। তো এই অপশ্যন এটা যিকোনো এটা দিলে হ'ল, আপোনালোকৰ যোনটো ভাল লাগে। মই বাৰু প্ৰথমতে দিছোঁ। আপোনালোকে তাৰপিছত চাইজ বুলি যাব, চাইজটোত যাব। এইটোত অলপ ডাঙৰ কৰিব পাৰি, অলপ মানে ডাঙৰ কৰিব পাৰি, সৰু কৰিব পাৰি। সেইটো আপোনালোকে নিজৰ হিচাপত কৰি ল'ব। মই মানে অলপ ডাঙৰ কৰি দিছোঁ বাৰু আপোনালোকক দেখাবৰ কাৰণে। তাৰপৰা আপোনালোকে কাষেদি আকৌ বেলেগ এটা অপশ্যন পাব, সেইটোত মানে ডাঙৰ সৰু কৰিব পাৰি, মানে বহল কৰিব পাৰি, দীঘল কৰিব পাৰি, সেইটো কৰি ল'ব। তাৰপিছত আপোনালোকে তাৰ কাষতে কলাৰৰ অপশ্যন পাব, কালাৰটো চিলেক্ট কৰিব। চিলেক্ট কৰি মই বাৰু এনেই ধুনীয়া এনেকৈ সেই ৰঙাচা কৰিছোঁ, আপোনালোকে বেলেগ কৰিব পাৰে। তাৰপিছত আপোনালোকে ABC এনেকৈ এটা পাব। এইটোত মানে কি হয়, মানে আপুনি বস্তুটো ঘূৰণিও কৰিব পাৰে, চিধাও কৰিব পাৰে, বেকাও কৰিব পাৰে, চব কৰিব পাৰে। এইটো তাত যি পাৰে আপোনালোকে কৰি ল'ব, এনেকৈ যি পাৰে কৰি ল'ব। আৰু শেষত এনেকৈ কৈ আছোঁ ৰ'ব, আৰু শেষত এনেকৈ এটা আপোনালোকে ছেভ এজ ইমেজ বুলি আছে, তাতে ক্লিক কৰি শ্বেয়াৰত ক্লিক কৰিব। এইখন ফটো আপোনালোকৰ গেলাৰীত গুচি যাব, আৰু এনেকৈ থাম্বেলখন লগাই দিব পাৰিব।